তো বন্ধুসকল ইন্ডিয়ান স্মার্টফোন ম্যানুফ্যাকচার কোম্পানি মাইক্রোম্যাক্সে ফাইনালি লঞ্চ করে দিয়েছে মাইক্রোম্যাক্সের এন সিরিজের ফোন মানে মাইক্রোম্যাক্স ইনফিনিটি N11 আর মাইক্রোম্যাক্স ইনফিনিটি N12 এই দুটা ফোন মাইক্রোম্যাক্সে ফাইনালি লঞ্চ করে দিয়েছে। তো বন্ধুসকল আজিৰ এই ভিডিওত আমি কথা পাতিম মাইক্রোম্যাক্স ইনফিনিটি N11 আর মাইক্রোম্যাক্স ইনফিনিটি N12 এই ফোন দুটাৰ বিষয়ে মানে ফোন দুটাৰ ফিচাৰ স্পেসিফিকেশন আৰু লগতে আমাৰ অফলাইন মাৰ্কেটত বাই ডেটৰ বিষয়ে। তো বন্ধুসকল মই ৰয় আৰু আপোনালোকে চাই আছে টেক সিটি আৰু ভিডিওটো আমি আৰম্ভ কৰো। তো বন্ধুসকল মাইক্রোম্যাক্সে বহুত দিনৰ মূৰত দুটা ফোন লঞ্চ কৰি দিছে ইনফিনিটি N11 আৰু ইনফিনিটি N12 আৰু দুটা ফোনৰ প্ৰাইস ক্ৰমে যেটো N11 আছে এটোৰ প্ৰাইস আছে 8999 টকা আৰু যেটো N12 আছে এটোৰ প্ৰাইস আছে 9999 টকা। তো বন্ধুসকল ফোন দুটাৰ মাজত মাত্ৰ তিনিটা পাৰ্থক্য আছে, এটা আছে আপোনালোকৰ প্ৰাইজত, এটা আছে আপোনালোকৰ ক্যামেৰাত, এটা আছে আপোনালোকৰ ৰেমত। তো বন্ধুসকল এই পাৰ্থক্য এটা আপোনালোকে ভিডিওৰ এন্ডলৈকে চালে গম পাই যাব। তো বন্ধুসকল প্ৰথমতে আপোনালোকক মই ফোন দুটাৰ ডিজাইনৰ কথা কৈ দিও। দুটা ফোনে দেখাত বহুত ধুনীয়া হয়। দুটা ফোনৰ টপতে আপোনালোকে দেখা পাব নচ, ৰাইট সাইডত দেখা পাব আপোনালোকে পাৱাৰ বটন, লেফট সাইডত দেখা পাব আপোনালোকে ভলিউম ৰকাৰ কি, ওপৰৰ ফালে আপোনালোকে দেখা পাব সিম ট্ৰে, তলফালে আপোনালোকে দেখা পাব USB পোৰ্ট, লগতে থাকিব আপোনালোকৰ অডিও জ্যাক আৰু লগতে থাকিব স্পিকাৰ। আৰু পিছফালৰ কথা ক'বলৈ গ'লে পিছফালে আছে আপোনালোকৰ ভাৰ্টিকেলি প্লেস ডুৱেল ডিঅৰ কেমেৰা আৰু লগতে আছে আপোনালোকৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ। তো বন্ধুসকল মাইক্রোম্যাক্স ইনফিনিটি N11 আৰু মাইক্রোম্যাক্স ইনফিনিটি N12 ৰ ভিতৰত যেটো N12 আছে এই ফোনটোক আপোনালোকে তিনিটা কালাৰ ভেৰিয়েন্টত পাব। এটা পাব আপোনালোকে ভায়োলা, এটা পাব আপোনালোকে ব্লু লগন আৰু এটা পাব আপোনালোকে ভেলভেট ৰেড। আৰু বন্ধুসকল যেটো N11 আছে এইটোৰ কালাৰ এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, বাট এনেকুৱা এক্সপেক্ট কৰা হৈ আছে যে এই ফোনটোক আপোনালোকে গ্ৰেডিয়েন্ট। এতিয়া বন্ধুসকল ফোন দুটাৰ ডিসপ্লেৰ কথা ক'বলৈ গ'লে আপোনালোকে দুটা ফোনতে দেখা পাব 6.19 ইঞ্চৰ HD+ ৰেজুলেচনৰ ডিসপ্লে, যাৰ আসপেক্ট ৰেশিও হ'ব আপোনালোকৰ 18.9:9। এতিয়া বন্ধুসকল আপোনালোকক মই ফোন দুটাৰ ফিচাৰ্ছৰ কথা কৈ দিও। দুটা ফোনতে আপোনালোকে দেখা পাব ডুৱেল ভল্টেজ সাপোৰ্ট আৰু লগতে থাকিব আপোনালোকৰ মাইক্ৰো SD কাৰ্ড স্লট। দুটা ফোনতে আপোনালোকে ফিংগাৰপ্ৰিন্ট সেন্সৰ দেখা পাব, লগতে দেখা পাব ফেস আনলক ফিচাৰ্ছ। আৰু বন্ধুসকল দুটা ফোনতে ৰান কৰিব আপোনালোকৰ এন্ড্ৰইড অৰিও 8.1। আৰু মাইক্ৰোম্যাক্সে এনেকুৱা প্ৰমিস কৰিছে যে দুটা ফোনতে আপোনালোকে এন্ড্ৰইড 9 ভাৰ্সন আপডেট কৰিব পাৰিব 45 ডেজৰ ভিতৰত। এতিয়া বন্ধুসকল ফোন দুটাৰ কেমেৰাৰ কথা ক'বলৈ গ'লে দুটা ফোনতে আপোনালোকে পিছফালে দেখা পাব ভাৰ্টিকেলি প্লেস ডুৱেল ডিঅৰ কেমেৰা আৰু দুটা ফোনতে থাকিব আপোনালোকৰ 13 মেগাপিক্সেলৰ প্ৰাইমাৰী সেন্সৰ আৰু লগতে থাকিব আপোনালোকৰ 5 মেগাপিক্সেলৰ সেকেন্ডাৰী সেন্সৰ। এতিয়া বন্ধুসকল যেটো ইনফিনিটি N11 আছে এই ফোনটোত আপোনালোকে দেখা পাব 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা, N12 আছে এই ফোনটোত আপোনালোকে দেখা পাব 16 মেগাপিক্সেলৰ সেলফি কেমেৰা। বন্ধুসকল আপোনালোকক মই প্ৰথমতে কৈ দিছিলো যে ফোন দুটাৰ মাজত আপোনালোকে কেমেৰাত পাৰ্থক্য দেখা পাব। তো যেটো N11 আছে এইটোত আপোনালোকে 8 মেগাপিক্সেলৰ সেলফি কেমেৰা দেখা পাব আৰু যেটো N12 আছে এইটোত আপোনালোকে 16 মেগাপিক্সেলৰ সেলফি কেমেৰা দেখা পাব। এতিয়া বন্ধুসকল ফোন দুটাৰ প্ৰচেছৰৰ কথা ক'বলৈ গ'লে দুটা ফোনতে আছে আপোনালোকৰ 2 GHz MediaTek Helio P22 প্ৰচেছৰ আৰু যেটো N11 আছে N11ত আছে আপোনালোকৰ 2GB RAM 32GB ইন্টাৰনেল মেমৰি আৰু যেটো N12 আছে এইটোত আছে আপোনালোকৰ 3GB RAM 32GB ইন্টাৰনেল মেমৰি। এতিয়া বন্ধুসকল লাষ্টত ফোন দুটাৰ বেটাৰীৰ কথা ক'বলৈ গ'লে ফোন দুটা ফোনতে আপোনালোকে দেখা পাব 4000 mAh বেটাৰী। আৰু বন্ধুসকল এই দুটা ফোনৰ ওপৰতে মাইক্ৰোম্যাক্সে জিঅ' ইউজাৰৰ কাৰণে এটা স্পেশাল অফাৰ ৰাখিছে। যিবিলাক জিঅ' ইউজাৰ এই দুটা ফোনক কিনিব বিচাৰে এই দুটা ফোন কিনিলে ইয়াতে 2200 টকালৈকে লেছ পাব, মানে 2200 টকালৈকে কেশবেক পাব আৰু লগতে পাব 50GB ফ্ৰী ডাটা। তো বন্ধুসকল যিসকলে ভাবি আছে যে আমাৰ কম প্ৰাইচৰ ভিতৰত এটা ফোন লাগে তো আপোনালোকে এই দুটা ফোন কিনিব পাৰে। আৰু বন্ধুসকল আপোনালোকক কৈ দিও এই দুটা ফোন আপোনালোকৰ অফলাইন মাৰ্কেটত সেল ষ্টাৰ্ট হ'ব 25 ডিসেম্বৰ তাৰিখৰ পৰা। তো বন্ধুসকল যিসকলে এই দুটা ফোন কিনাত ইন্টাৰেষ্টেড আছে তো আপোনালোকে কিনিব পাৰে, দুটা ফোনে ভাল হয় আৰু ইয়াত যেটো স্পেচিফিক ফিচাৰ আছে মই আপোনালোকক কৈ দিছো। তো বন্ধুসকল মই আশা কৰিছো আপোনালোকক মই এই ভিডিওটোত ফোন দুটাৰ বিষয়ে গোটেইখিনি ইনফৰমেশ্যন দিব পাৰিছো। তো যদি আপোনালোকক ভিডিওটো ভাল লাগি থাকে তেন্তে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ এই দুটা ফোনৰ লগত জড়িত কিবা কোৱেশ্চন থাকে আপোনালোকে মোক তলত কমেন্ট কৰি কিনে ক'ব। আমি লগ পাম বেলেগ এটা ভিডিওত, তেতিয়ালৈকে বাই বাই।